নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে আজি ইউপিএছচি ৰিজাল্ট দিলে আৰু আজিৰ ঘোষণা কৰা এই ইউপিএছচি ৰিজাল্টত প্ৰথম স্থান দখল কৰিছে ইশিতা কিশোৰী। আৰু আটাইতকৈ ভাল খবৰ হৈছে আমাৰ অসমৰ পৰা এইবাৰ 5 নম্বৰ ৰেংকিঙত গৈছে ময়ূৰ হাজৰিকা। গতিকে তেওঁলোকৰ আন্তৰিক অভিনন্দন জনাইছোঁ। এতিয়া কথা হ'ল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যে এই যে ইউপিএছচি পাছ কৰে তাৰপিছত যে মানুহবোৰ IAS বা IPS বা IRS আদি পদত অধিষ্ঠিত হয়, এইদৰে এই পদবোৰত অধিষ্ঠিত হোৱাৰ পিছত এইসকল ব্যক্তিয়ে তেওঁলোকৰ যিখিনি পদ পায় এই পদটোত তেওঁলোকে কি কাম কৰে, অৰ্থাৎ IAS এজন বিষয়াই কি কাম কৰে বা IPS বিষয়াই কি কাম কৰে, এই সংক্ৰান্তত আজিৰ ভিডিঅ'টো মই আপোনালোকক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে যিকোনো এজন ব্যক্তিয়ে ইউপিএছচি পাছ কৰিবলৈ হ'লে তেওঁ 3টা ষ্টেপ ক্ৰছ কৰি যাব লাগিব। ইয়াৰে প্ৰথমটো হৈছে প্ৰি, দ্বিতীয়টো হৈছে মেইনছ আৰু তৃতীয়টো হৈছে ইণ্টাৰভিউ, অৰ্থাৎ যাক ভাইবা বুলি কোৱা হয়। এতিয়া কথা হ'ল, এই যে তেওঁলোকে এই 3টা ষ্টেপ পাৰ কৰি যে তেওঁলোকে যি IAS বা যি IPS হয়, এই পদবোৰ আচলতে এনেকুৱা ধৰণৰ যে প্ৰথমে যদি মই IASৰ কথা কওঁ, তেনে প্ৰথমে আপোনাক মই জনাই দিওঁ যে IASৰ ফুল মিনিংটো হৈছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। হয়, আপোনালোকে নামটো কোৱাৰ লগে লগে গম পাইছে যে তেওঁলোকৰ কামটো কি হ'ব, অৰ্থাৎ তেওঁলোকে প্ৰশাসনিক এটা বিষয় হ'ব। এতিয়া তেওঁলোকৰ যদি মুখ্য কাম কি বুলি সোধা যায়, তেন্তে প্ৰথম কামটো হ'ব যে তেওঁলোকে এখন জিলাৰ এটা মুখ্য জিলা দণ্ডাধীশ হিচাপে তেওঁলোকে কাম কৰে। তেওঁৰ আণ্ডাৰত থাকে জিলাখনৰ সকলোবোৰ বিভাগ, যেনে আপোনাৰ পুলিচৰ বিভাগটোৱে হওক বা অন্যান্য বিভাগবোৰে হওক, এই সকলো বিভাগৰে তেওঁ এই জিলাখনত এটা অতিকৈ উচ্চ পদবী বিষয়া হয়। বিশেষকৈ এই IAS অফিচাৰজনে এখন জিলাত 140 পদ জাৰি কৰিব পাৰে, লগতে যিকোনো ধৰণৰ আইন শৃংখলামূলক যিখিনি কাৰ্য থাকে এই সকলোবোৰ কাৰ্য তেওঁ শীৰ্ষস্থানত তেওঁ সকলোবোৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ অহজ অৰ্থত ক'বলৈ গ'লে সেইটোৱে যে এজন IAS অফিচাৰজনে সমগ্ৰ জিলাখনৰ যিখিনি বিভাগ থাকে, বিভিন্ন যিখিনি বিভাগ থাকে, এই সকলো বিভাগৰে মূল মুৰব্বীজনে হৈছে IAS বিষয়াজন বা IAS অফিচাৰজন। ইয়াৰ পাছত আহিলে 2 নম্বৰ IPS। হয়, আপোনালোকে জানে যে IPS মানে আপোনালোকে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ, আৰু নামটোতে আপোনালোকে গম পাইছে চাগে তেওঁৰ কি কাম হ'ব। বিশেষকৈ IPS এজন বিষয়াৰ কামটো হৈছে সমগ্ৰ জিলাখনৰ মেইন যিখিনি পুলিচ প্ৰশাসনৰ কাম থাকে সেই সকলোবোৰ মুখ্য মানুহজনে হৈছে এই IPS বিষয়াজন। আপোনালোকে জানে যে এখন জিলাৰ ভিতৰত SP DSP আদি সকলো থাকে, আৰু এই সকলোবোৰ SP DSPৰ ওপৰত থকা ব্যক্তিজনে হৈছে IPS বিষয়াজন। ইয়াৰ উপৰিও এখন জিলাত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন মেইনটেইন কৰাৰ মূল ব্যক্তিজনে হৈছে IPS বিষয়াজন। বিশেষকৈ এই IPS বিষয়াজনে সমগ্ৰ জিলাখনৰ আইন শৃংখলাজনিত কামত নিয়োগ কৰাটোৱে তেওঁৰ হৈছে প্ৰধান কাম। ইয়াৰ উপৰিও এই জিলাখনৰ শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ আইন শৃংখলামূলক কাম কৰাটো হৈছে তেওঁৰ দায়িত্ব। অৰ্থাৎ এক প্ৰকাৰ চাব গ'লে যিখিনি পুলিচ প্ৰশাসনৰ সমগ্ৰ কাম থাকে, এই সমগ্ৰ কামবোৰ এখন জিলাৰ ভিতৰত যিখিনি সমগ্ৰ উচ্চ পৰ্যায়ৰ কাম থাকে, এই সকলোবোৰ উচ্চ পৰ্যায়ৰ কামটো কৰে এজন IPS বিষয়াই। ইয়াৰ পাছত আহিলে IRS। হয়, IRSৰ ফুল মিনিং হৈছে ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ। আপোনালোকে চাগে নামটো শুনি গম পাইছে চাগে যে তেওঁৰ কামটো কি হ'ব। হয়, এই IRS বিষয়াজনৰ মুখ্য কাম হৈছে ৰেভিনিউ সংক্ৰান্তত, অৰ্থাৎ ৰাজহ যিখিনি বিত্তীয় ধন তাৰ সংক্ৰান্তত তেওঁ কাম কৰে। বিশেষকৈ IRS অফিচাৰসকল আয়কৰ বিভাগৰ লগত জড়িত হৈ থাকে। তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজহ যিখিনি সংগ্ৰহ হয়, যিখিনি কৰ সংগ্ৰহ হয়, এই সকলোবোৰৰ মুখ্য দায়িত্বত থাকে এই IRS অফিচাৰজন। ইয়াৰ উপৰিও ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যদি কোনোবা লোকে যদি আইন শৃংখলা যদি তেওঁলোকে ব্ৰেক কৰে বা তেওঁলোকে আইন শৃংখলা যদি তেওঁলোকে ভংগ কৰে, তেন্তে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো এই সকলোবোৰ দায়িত্ব তেওঁ সামৰি ল'ব লাগে। গতিকে এইটো হৈছে IRS বিষয়াৰ কাম। ইয়াৰ পাছতে আহিলে IFS। হয়, IFSৰ ফুল মিনিংটো হৈছে ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ। ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচৰ যি বিষয় থাকে তেওঁলোকৰ মুখ্য কামটো হৈছে ফৰেইন, অৰ্থাৎ বৈদেশিক যিখিনি নীতি নিয়ম থাকে বা বৈদেশিক আমাৰ দেশসমূহৰ লগত যিখিনি সম্পৰ্ক থাকে, এই সম্পৰ্কত যিখিনি কাম মুখ্য স্তৰত বা যিখিনি উচ্চ স্তৰত যিখিনি কাম থাকে, এই সকলোবোৰ কাম চাব লাগে এই ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ অৰ্থাৎ IFS বিষয়াজনে। লক্ষণ কৰে যে অন্যান্য যিসকল বিষয়া আছিলে বা যিখিনি কৰ্মচাৰী আছিল তেওঁলোকে ইংৰাজী ক'বলৈ ভালকৈ জানক বা নাজানক, এই IFS অফিচাৰ যিসকলে হয় তেওঁলোকে কিন্তু ইংৰাজী সলসলীয়াটো জনাটো খুব প্ৰয়োজন, কাৰণ তেওঁলোকৰ সকলোবোৰ কাম সম্পূৰ্ণ আমাৰ ভাৰতৰ বাহিৰত যিখিনি বিদেশৰ যিখিনি দেশ আছে এই দেশসমূহৰ লগত তেওঁলোকৰ কাম চলি থাকে। বিশেষকৈ তেওঁলোকে ৰাষ্ট্ৰদূতৰ দৰে কামবোৰ কৰি থাকে, আৰু এই কাৰণে তেওঁলোকে এই ইংলিছ স্কিলটো তেওঁলোকৰ বাবে খুব প্ৰয়োজন। ইয়াৰ উপৰি তেওঁলোকৰ এটা অন্য প্ৰধান কামটো হৈছে তেওঁলোকে দুয়োখন দেশৰ মাজত যিখিনি সম্পৰ্ক, এই সম্পৰ্কৰ মাজত তেওঁলোকৰ যিখিনি শান্তি শৃংখলা বজাই ৰখাৰ কামটো কৰিব লাগে এই IFS অফিচাৰসকলে। গতিকে এয়াই হৈছে UPSC পাছ কৰাৰ পিছত যিসকল বিষয়াই এইদৰে IAS IPS বা অন্যান্য IRS এই পদসমূহ পায়, এই পদসমূহ পোৱাৰ পিছত এই UPSC পাছ কৰা ব্যক্তিজন কি কাম কৰিব লাগে এই সংক্ৰান্তত আজি ভিডিঅ'টোত সকলোবোৰ জনাই দিলোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰিব, কিবা পৰামৰ্শ থাকিলে আপুনি কমেণ্ট কৰিব, আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আপুনি মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।